এতিয়া চাওক এলফাবেটৰ চকীটো শব্দবিলাক কেনেদৰে গণনা কৰা হয় এলফাবেট বা ABCD ব্যৱহাৰবোৰ হ'ল এৰ পৰা স্বৰবৰ্ণ য'ত উচ্চাৰণ হয় আৰু ব্যৱহাৰবোৰ চাওক কাৰ মানে গাড়ী ফাৰ দূৰ স্মাৰ্ট মানে চোকা ডাৰ্ক এণ্ডাৰ ফাষ্ট মানে বেগী ফাৰ্ম মানে পামগড় এতিয়া এলফাবেটৰ স্বৰবৰ্ণৰ উচ্চাৰণ ব্যৱহাৰবিলাক চাওক পে যাৰ হৈছে প্ৰদান ষ্টে যাৰ হৈছে ৰখা ছেফ মানে সুৰক্ষিত বেল মানে জামিন গ্ৰেভ মানে আঙুৰ ছেফ মানে সঞ্চয় ফাৰ্ষ্টত আছে এলফাবেটৰ লেটাৰ এৰ ব্যঞ্জনবৰ্ণৰ আৰু কাৰ হিচাপে ব্যৱহাৰ হৈছে দ্বিতীয়তে আছে এলফাবেটৰ ব্যঞ্জনবৰ্ণৰ এটো একাৰ হিচাপে শব্দবিলাকত ব্যৱহাৰ হৈছে সকলোবিলাক শব্দক আছামিজ দি দিয়া আছে আপোনালোকে আছামিজবিলাকো ভালদৰে চাব পাৰে এতিয়া এলফাবেটৰ আৰু স্বৰবৰ্ণৰ অৰ ব্যৱহাৰবিলাক চাওক অল মানে সকলো বল মানে বল স্মল মানে সৰু ফল মানে পতন কল মানে মতা বীৰ বৰ ব্যৱহাৰবিলাক চাওক বেগ মানে মনা বেট মানে বিচনা বেলুন মানে বেলুন বুক মানে কিতাপ টাপ মানে গামলা কাপ মানে সিংহৰ পোৱালি বাইট মানে কামোৰা বোৱাস মানে অজগৰ এতিয়া এলফাবেটৰ কৰ ব্যৱহাৰবিলাক চাওক কাষ্ট মানে জাতি কেৰি মানে বহন কৰা কেৰট মানে গাজৰ কল মানে মতা কেট মানে মেকুৰী কল মানে কয়লা ক্লিন মানে পৰিষ্কাৰ এলফাবেটৰ লেটাৰৰ ব্যঞ্জন বৰ্ণৰ প্ৰথম স্বৰ উচ্চাৰণ তাৰ ব্যৱহাৰবিলাক চাওক চেন মানে শতাংশ চিমেণ্ট মানে বিলাহী মাটি চাৰ্টেন নিৰ্দিষ্ট চাৰ্টিফিকেট মানে প্ৰমাণপত্ৰ এলফাবেটৰ লেটাৰৰ ব্যঞ্জন বৰ্ণৰ ডৰ উচ্চাৰণ তাৰ ব্যৱহাৰবিলাক চাওক ডল মানে পুতলা ডগ মানে কুকুৰ ডক্টৰ মানে চিকিৎসক এলফাবেটৰ লেটাৰৰ স্বৰবৰ্ণৰ হস্যইৰ উচ্চাৰণবিলাক চাওক স্পীক মানে কোৱা কিপ মানে ৰখা ডিল মানে চুক্তি নিয়াৰ মানে ওচৰত হিয়াৰ মানে হিয়াত হিৰইক মানে সাহসী এলফাবেটৰ লেটাৰৰ স্বৰবৰ্ণৰ দীৰ্ঘই উচ্চাৰণ তাৰ ব্যৱহাৰবিলাক চাওক হি মানে তেওঁ চি মানে তাই বি মানে হোৱা মি মানে মোক কিপ মানে ৰখা মিট মানে লগ পোৱা শ্লিপ মানে শুই থকা ফিল মানে অনুভৱ কৰা ইয়াত বা ডবল দুয়োটাৰ বাক্য আছে যি নেকি দীৰ্ঘই উচ্চাৰণ হয় এলফাবেটৰ লেটাৰৰ স্বৰবৰ্ণৰ উচ্চাৰণবিলাক চাওক টেল মানে কোৱা চেল মানে বিক্ৰী এগ মানে কণী মেন মানে মানুহবোৰ পেপল মানে শিলগুটি পেক মানে ঠোকৰ মৰা বেণ্ড মানে বেকা কৰা এলফাবেটৰ লেটাৰৰ ব্যঞ্জন বৰ্ণৰ ফৰ উচ্চাৰণ তাৰ ব্যৱহাৰবিলাক চোৱা ফাৰ্ষ্ট মানে প্ৰথম ফিছ মানে মাছ ফেন মানে বিচনী লিফ মানে পাত ইনফেণ্ট মানে শিশু ৰাইফল মানে বন্দুক ফেট মানে বাক্য এলফাবেটৰ লেটাৰ জি উচ্চাৰণ গ তাৰ ব্যৱহাৰবিলাক চাওক গেষ্ট মানে অতিথি গাৰ্ডেন মানে বাগিচা গড মানে ছাগলী মেংগো মানে আম গুড মানে বাল গড মানে ঈশ্বৰ ৰাগ মানে কম্বল
বেগ মানে মোনা এলফাবেট লেটাৰৰ জি ব্যঞ্জন বৰ্ণ উচ্চাৰণ বৰ্গাক্ষৰ তাৰ ব্যৱহাৰবিলাক চাওক এইচ মানে বয় পেজ মানে পৃষ্ঠা জিঅ'মেট্ৰি মানে জ্যামিতি জেন্টেল মানে ভদ্ৰ ৰেজিমেণ্ট মানে সৈন্যৰ দল এলফাবেটৰ লেটাৰ এইচ তাৰ উচ্চাৰণ ব্যঞ্জন বৰ্ণ হ তাৰ ব্যৱহাৰবিলাক চাওক হাউ মানে কেনেকৈ হিল মানে পাহাৰ হাউচ মানে গড় হেড মানে টুপি হৰ্চ মানে ঘোঁৰা হিল মানে গেৰুৱা হাই মানে ওখ এলফাবেটৰ লেটাৰ আই আৰু তাৰ উচ্চাৰণ আই এইবিলাক চাওক কাইণ্ড মানে দয়ালু বাইট মানে কামোৰোৱা লাইট মানে পোহৰ ৰাইট মানে ঠিক চাইট মানে দৃষ্টিশক্তি এলফাবেটৰ লেটাৰ আই আৰু স্বৰবৰ্ণৰ হস্যইৰ উচ্চাৰণ তাৰ ব্যৱহাৰবিলাক চাওক বিট মানে অকমান ফিট মানে উপযুক্ত ইণ্ডিয়া মানে ভাৰত ইল মানে অসুস্থ কিল মানে বধ কৰা বিগ মানে ডাঙৰ ইংক মানে চিয়াহী লিলি লিলি মানে বেট ফুল এলফাবেটৰ লেটাৰ জে তাৰ উচ্চাৰণ ব্যঞ্জন বৰ্ণ জৰ ব্যৱহাৰবিলাক চাওক যোগ যোগ মানে কৌতুক জইন মানে জোৰা লগা ৰিজইচ মানে আনন্দ ডিজেক্টেড মানে নিৰুদ্ধ হোৱা এলফাবেটৰ লেটাৰ কে তাৰ উচ্চাৰণ ক ৰক ৰক মানে পাহাৰ কিং মানে ৰজা কাইট মানে চিলা কিছ মানে চুমা মাৰ্ক মানে চিন কি মানে চাবি কাইণ্ড মানে দয়ালু এলফাবেটৰ লেটাৰ এল তাৰ উচ্চাৰণ ব্যঞ্জন বৰ্ণ ল তাৰ ব্যৱহাৰবিলাক চাওক লিডাৰ মানে নেতা ডিলিট মানে বাদ দিয়া মিল মানে আহাৰ মিল মানে আহাৰ লিফ মানে পাত লক মানে তলা এলফাবেটৰ লেটাৰ এম তাৰ উচ্চাৰণ ব্যঞ্জন বৰ্ণ ম তাৰ ব্যৱহাৰবিলাক চাওক মিল্ক মানে গাখীৰ মিৰৰ মানে আইনা ৰিফৰ্ম মানে সংশোধন এলফাবেটৰ লেটাৰ এন তাৰ উচ্চাৰণ ব্যঞ্জন বৰ্ণ দন্ত্যন্য তাৰ ব্যৱহাৰবিলাক চাওক নিউজ পেপাৰ মানে বাতৰি কাকত নুন মানে দুপৰীয়া চেন্স মানে জ্ঞান এলফাবেটৰ লেটাৰ ও তাৰ উচ্চাৰণ স্বৰবৰ্ণৰ ও তাৰ ব্যৱহাৰবিলাক চাওক বন মানে হাৰ্ট মেংগো মানে আম এলফাবেটৰ লেটাৰ ও তাৰ উচ্চাৰণ স্বৰবৰ্ণ অ তাৰ ব্যৱহাৰবিলাক চাওক অইল মানে তেল প্ৰব্লেম মানে সমস্যা এলফাবেটৰ লেটাৰ পি তাৰ উচ্চাৰণ ব্যঞ্জন বৰ্ণ প তাৰ ব্যৱহাৰবিলাক চাওক পেৰট মানে বাটৌ পেন মানে কলম এলফাবেটৰ লেটাৰ কিউৰ উচ্চাৰণ ব্যঞ্জন বৰ্ণ কৰ ব্যৱহাৰবিলাক চাওক কুইন মানে ৰাণী কুইক মানে খৰদৰ আৰৰ উচ্চাৰণ ব্যঞ্জন বৰ্ণ ৰৰ ব্যৱহাৰবিলাক চাওক ৰেষ্ট মানে বিশ্ৰাম ৰুম মানে কোঠালি এছৰ উচ্চাৰণ বৰ্গাক্ষৰ ব্যৱহাৰবিলাক চাওক ছিজন মানে ঋতু ৰিজন মানে কাৰণ টিৰ উচ্চাৰণ টৰ ব্যৱহাৰবিলাক চাওক টেং মানে পুখুৰী টি মানে চাহ টিৰ উচ্চাৰণ তালিবাহৰ ব্যৱহাৰবিলাক চাওক পৰ্চন মানে বাঘ ইউনিচিয়েল মানে প্ৰাৰম্ভিক এলফাবেটৰ লেটাৰ ইউৰ উচ্চাৰণ হচৌৰ ব্যৱহাৰবিলাক চাওক পুট মানে থোৱা বুল মানে হাৰ্ট এলফাবেটৰ লেটাৰ ইউৰ উচ্চাৰণ বুলি কৈছে স্বৰবৰ্ণ আৰ ব্যৱহাৰবিলাক চাওক
হাৰ্ট মানে আগাল সান সান মানে বেলি এলফাবেটৰ লেটাৰ বি বিৰ উচ্চাৰণ ব্যঞ্জন বৰ্ণ ব বৰ ব্যৱহাৰবিলাক চাওক বেন বেন মানে বেনগাড়ী ৰিভাৰ ৰিভাৰ মানে নৈ এলফাবেটৰ লেটাৰ ডব্লিউ ডব্লিউৰ উচ্চাৰণ স্বৰ বৰ্ণ উৰ ব্যৱহাৰবিলাক চাওক ৱাৰ মানে যুদ্ধ উইণ্ডো মানে খিৰিকী পাৱাৰ মানে শক্তি এলফাবেটৰ লেটাৰ এক্সৰ পৰা ব্যঞ্জন বৰ্ণ উচ্চাৰণ বৰ্কাৰ্যৰ ব্যৱহাৰবিলাক চাওক এক্সাম্পল মানে উদাহৰণ এক্সামিনেশ্যন মানে পৰীক্ষা ৱাইৰ পৰা দীৰ্ঘইৰ ব্যৱহাৰবিলাক চাওক য়েলো মানে হালধীয়া ৱাইৰ পৰা উচ্চাৰণ আইৰ ব্যৱহাৰবিলাক চাওক মাই মানে মোৰ বাই মানে দ্বাৰা ৱাইৰ পৰা উচ্চাৰণ অন্তস্থৰ ব্যৱহাৰটো চাওক য়েছ মানে হয় জেটৰ পৰা উচ্চাৰণ ব্যঞ্জন বৰ্ণ জৰ উচ্চাৰণবিলাক চাওক জেব্ৰা মানে জেব্ৰা লেজি মানে এলেহুৱা ইয়াতে মই ভাবোঁ যে এইটো ভিডিঅ' আৰু আগত যিবিলাক ভিডিঅ' নেকি চেনেলত চেৰা আছে এইবিলাক ভিডিঅ' যে আপোনালোকে ফ'ল' কৰে তেতিয়াহ'লে আপোনালোকে কেতিয়াও এটা ৱাৰ্ড লিখিবলৈ ভুল নকৰে আৰু পঢ়িবলৈ ভুল নহয় এতিয়া আমাৰ নেক্সট ভিডিঅ' আহিব ইংৰাজী গ্ৰামাৰৰ পৰা গতিকে ইংৰাজী ক'বলৈ বা লিখিবলৈ গ্ৰামাৰ শিকিবই লাগিব গ্ৰামাৰ নহ'লে ইংৰাজী ভালদৰে ক'ব নোৱাৰে গতিকে যদি কোনোবাই নুবুজে তেতিয়াহ'লে কমেণ্ট কৰক শ্বেয়াৰ কৰক লাইক কৰক ছাবস্ক্ৰাইব কৰক চেনেলটো আগুৱাই যোৱাৰ কাৰণে